অতিকে গুৰুত্বপূৰ্ণ খবৰ বিটিসিত ধৰাখাৰী হল কালিৰ দিনটোত ভাৰতীয় জনতা পাৰ্টি বিপিএফে দেখুৱালে যাদু আৰু তাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো প্ৰতিক্ৰিয়া আহিছে বিটিসি নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে জুবিন গাৰ্গৰ দুৰ্ঘটনা নোহোৱা হলে বিটিসিত বিজেপিয়ে পালেহেঁতেন 10ৰ পৰা 12টা সিট ৰাজনীতিতকৈ জুবিনৰ দুৰ্ঘটনাত আমি বেছি গুৰুত্ব দিছো বুলি এনে এক প্ৰথমটো প্ৰতিক্ৰিয়া আগবঢ়াইছে মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কৈছে যোৱা 5 বছৰে বিজেপিৰ সৈতে মিত্ৰতাত আছে বা যোগাযোগত আছে হাগ্ৰামা মহিলাৰী আৰু হাগ্ৰামা বিপিএফ জয় মানে এনডিএৰে জয় বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ খবৰ আমি এই মুহূৰ্তত লৈ আহিছো জুবিন গাৰ্গৰ দুৰ্ঘটনা নহলে বিটিসিত বিজেপিয়ে পালে হেতেন 10ৰ পৰা 12টা সিট ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিতকৈ জুবিনৰ দুৰ্ঘটনাত আমি বেছি গুৰুত্ব দিছো বুলিও উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে বিটিসি নিৰ্বাচনী ফলাফলক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো প্ৰতিক্ৰিয়া আহিছে মন্তব্য শুনাম কিন্তু তাৰ পূৰ্বে কি কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে তাৰ সমূহ আভাস আমি দিবলৈ চেষ্টা কৰিছো যোৱা 5 বছৰে বিজেপি চৰকাৰক সমৰ্থন কৰিছে হাগ্ৰামাই বিজেপি চৰকাৰক সমৰ্থন কৰি আহিছে হাগ্ৰামা মহিলাৰীৰ বিপিএফৰ বিজয় মানেই এনডিএৰে জয় বুলি এতিয়া ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ আজি বিটিএডিৰ 40খন আসনী এনডিএৰ হাতত বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু ফলাফলৰ পিছত মই হাগ্ৰামা মহিলাৰীৰ লগত কথা পাতিছো হাগ্ৰামা মহিলাৰীৰ সৈতে মই কথা পাতিছো হাগ্ৰামা মহিলাৰী আৰু বিজেপিৰ মাজত কোনো পাৰ্থক্য নাই বুলিও ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু জুবিন গাৰ্গৰ দুৰ্ঘটনা নোহোৱা হলে বা নহল হেতেন এতিয়া বিটিসিত বিজেপিয়ে লাভ কৰিলে হেতেন 10ৰ পৰা 12টাকৈ সিট ৰাজনীতিতকৈ জুবিনৰ দুৰ্ঘটনাত আমি বেছি গুৰুত্ব আৰোপ কৰিছো বুলি ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিটিসি নিৰ্বাচনী ফলাফলক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথমটো প্ৰতিক্ৰিয়া আহিছে যোৱা 5 বছৰে বিজেপি চৰকাৰক সমৰ্থন কৰিছে হাগ্ৰামাই যোৱা 5 বছৰে বিজেপি চৰকাৰক সমৰ্থন কৰি আহিছে আৰু হাগ্ৰামা মহিলাৰীৰ বিজয় এনডিএৰে বিজয় বুলি এক ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কৈছে আজি বিটিএডিৰ 40খন আসনে এতিয়া এনডিএৰ হাতত ন্যাশনাল ডেমোক্ৰেটিক এলায়েন্সৰ হাতত আছে বুলি 40খন আসনেই বিটিসিৰ বা বিটিআৰৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু ফলাফলৰ পিছত মই হাগ্ৰামাৰ মহিলাৰীৰ সৈতে কথা পাতিছো হাগ্ৰামা মহিলাৰী আৰু বিজেপিৰ মাজত কোনো পাৰ্থক্য নাই বুলি ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য শুনাব বিচাৰিছো देखिए जुबिन गार्गर যদি দুৰ্ঘটনাটো নহলহেতেন আপোনালোকে যদি ৰিজাল্টত চাই বিজেপিয়ে কোনোবা সিটত 150 ভোটত হাৰিছে 200 ভোটত হাৰিছে কাৰণ আমি শেষৰ 3 দিন গুছি আহিলো কাৰণ আমি ৰাজনীতিতকৈ জুবিনৰ দুৰ্ঘটনাটোক বেছি গুৰুত্ব দিলো নহলে আমাৰ সিট আজি 10টা 11টা হৈ থাকিলেতেন কংগ্ৰেছ আৰু আমাৰ ভোটৰ পাৰ্চেন্টেজও অজস্ৰ বাঢ়িছে হাগ্ৰামা মহিলাৰীয়ে যোৱা 5 বছৰ বিজেপি দলৰ চৰকাৰখনক সমৰ্থন কৰি আহিছে দুৰ্গা দাস বড়ো ৰবিৰাম ব্ৰহ্ম আমাৰ শৰণ বড়ো গোটেই কেইগৰাকী আমাক সদায় আমাৰ লেজিসলেচাৰ পাৰ্টিৰ মিটিঙতে বহে গতিকে হাগ্ৰামাৰ বিজয়ও এনডিএৰে বিজয় অৰ্থাৎ আজি বিটিএডিৰ 40টা সিটে এনডিএৰ হাতত আছে আৰু তাৰ পৰা আপোনালোকে অনুমান কৰিব পাৰে যে বিধানসভাত 15টা সিটৰ নিৰ্বাচনত তাত 15টা সিট আছে আমি কিমান ভাল ৰিজাল্ট কৰিব পাৰিম যদি কংগ্ৰেছে এটা সিট পালেও আমি কলোহেতে নন এনডিএৰ হাতত এটা সিট আছে এতিয়া বিপিএফে পোৱাখিনিও আমাৰ সিট বিজেপিয়ে পোৱাখিনিও আমাৰ সিট ইউপিপিএলে পোৱাখিনিও আমাৰ সিট আমাৰ মানে এনডিএ আৰু ৰিজাল্টৰ পিছতে প্ৰথম হাগ্ৰামা মহিলাৰীৰ লগত মোৰ কথা বতৰা হৈছে যোৱা মাহতো কেইবাবাৰো কথা বতৰা হৈ আছে যোৱা বছৰ কেইটাত মোৰ লগত কেইবাবাৰো কথা বতৰা হৈ আছে আৰু যোৱা বিধানসভা নিৰ্বাচনৰ 3 মাহ পিছৰ পৰাই হাগ্ৰামা মহিলাৰী মোৰ ঘৰত কেইবাবাৰো আহিছে মই লগ পাইছো গতিকে আমাৰ মাজত কোনো পাৰ্থক্য নাই আমাৰ সদায় চেষ্টা থাকে যে ইউপিপিএল আৰু বিপিএফক ওচৰ চপাই আনা তাৰ বাদে বিজেপিৰ লগত একো সমস্যা নাই আমাৰ মাত্ৰ সমস্যাটো হ'ল যে ইউপিপিএল আৰু বিপিএফক আমি কিমান ওচৰ চপাই আনিব পাৰো সেইটোহে ক্ৰিটিকেল কোৱেশ্চন বাকি এই জিটোৱে হৈছে আমাৰ ভিতৰতে হৈছে আৰু মই ভাবো যে আপোনালোকে গধূলি বিপিএফ দলৰ সভা আছে তাৰ পিছত আপোনালোকে নিজে বিপিএফক প্ৰশ্ন কৰিলে মই কোৱাতকৈ তেওঁলোকে আৰু বেছিকৈ ভালকৈ ক'ব পাৰিব
বিজেপি দলে হাগ্ৰামা মহিলাৰী যাতে সফল হয়, সুন্দৰভাৱে বিটিচি চৰকাৰখন চলাব পাৰে, বিজেপি আৰু ৰাজ্য চৰকাৰে তেওঁক সম্পূৰ্ণ সহযোগিতা কৰিব। তেওঁৰ শপত গ্ৰহণ অনুষ্ঠান হ'ব, তাতো মই যোগদান কৰিম, ৰাজ্যপালো যাব। গতিকে ইয়াতে কোনো পাৰ্থক্য নাই। দেখিয়ে জুবিন গাৰ্গৰ যদি দুৰ্ঘটনাটো নহ'লহেঁতেন, আপোনালোকে যদি ৰিজাল্টত চাই বিজেপিয়ে কোনোবা চিটত 150 ভোটত হাৰিছে, 200 ভোটত হাৰিছে, কাৰণ আমি শেষৰ 3 দিন গুচি আহিলোঁ। কাৰণ আমি ৰাজনীতিতকৈ জুবিনৰ দুৰ্ঘটনাটোক বেছি গুৰুত্ব দিলোঁ। নহ'লে আমাৰো চিট আজি 10টা 11টা হৈ থাকিলেহেঁতেন। কংগ্ৰেছ আৰু আমাৰ ভোটৰ পাৰ্চেণ্টেজো অজস্ৰ বাঢ়িছে। হাগ্ৰামা মহিলাৰীয়ে যোৱা 5 বছৰ বিজেপি দলৰ চৰকাৰখনক সমৰ্থন কৰি আহিছে। দুৰ্গা দাস বড়ো, ৰবিৰাম ব্ৰহ্ম, আমাৰ চৰণ বড়ো, গোটেই কেইগৰাকীয়ে আমাক সদায় আমাৰ লেজিছলেচাৰ পাৰ্টিৰ মিটিঙতেই বহে। গতিকে হাগ্ৰামাৰ বিজয়ো NDAৰে বিজয়। অৰ্থাৎ আজি BTADৰ 40টা চিটেই NDAৰ হাতত আছে। আৰু তাৰ পৰা আপোনালোকে অনুমান কৰিব পাৰে যে বিধানসভাত 15টা চিটৰ নিৰ্বাচনত, তাত 15টা চিট আছে, আমি কিমান ভাল ৰিজাল্ট কৰিব পাৰিম। যদি কংগ্ৰেছে এটা চিট পালেও আমি ক'লোহেঁতেন NDAৰ হাতত এটা চিট আছে। এতিয়া BPFে পোৱাখিনিও আমাৰ চিট, বিজেপিয়ে পোৱাখিনিও আমাৰ চিট, UPPLে পোৱাখিনিও আমাৰ চিট, আমাৰ মানে NDA। আৰু ৰিজাল্টৰ পিছতে প্ৰথম হাগ্ৰামা মহিলাৰীৰ লগত মোৰ কথা বতৰা হৈছে, যোৱা মাহতো কেইবাবাৰো কথা বতৰা হৈ আছে, যোৱা বছৰ কেইটাত মোৰ লগত কেইবাবাৰো কথা বতৰা হৈ আছে। আৰু যোৱা বিধানসভা নিৰ্বাচনৰ 3 মাহ পিছৰ পৰাই হাগ্ৰামা মহিলাৰী মোৰ ঘৰত কেইবাবাৰো আহিছে, মই লগ পাইছোঁ। গতিকে আমাৰ মাজত কোনো পাৰ্থক্য নাই। আমাৰ সদায় চেষ্টা থাকে যে UPPL আৰু BPFক ওচৰ চপাই আনা। তাৰ বাদে বিজেপিৰ লগত একো সমস্যা নাই। আমাৰ মাত্ৰ সমস্যাটো হ'ল যে UPPL আৰু BPFক আমি কিমান ওচৰ চপাই আনিব পাৰোঁ, সেইটোহে ক্ৰিটিকেল কুৱেশ্যন। বাকী এই যিটোৱে হৈছে আমাৰ ভিতৰতে হৈছে। আৰু মই ভাবোঁ যে আপোনালোকে গধূলি BPF দলৰ সভা আছে, তাৰপিছত আপোনালোকে নিজে BPFক প্ৰশ্ন কৰিলে মই কোৱাতকৈ তেওঁলোকে আৰু বেছিকৈ ভালকৈ ক'ব পাৰিব। বিজেপি দলে হাগ্ৰামা মহিলাৰী যাতে সফল হয়, সুন্দৰভাৱে বিটিচি চৰকাৰখন চলাব পাৰে, বিজেপি আৰু ৰাজ্য চৰকাৰে তেওঁক সম্পূৰ্ণ সহযোগিতা কৰিব। তেওঁৰ শপত গ্ৰহণ অনুষ্ঠান হ'ব, তাতো মই যোগদান কৰিম, ৰাজ্যপালো যাব। গতিকে ইয়াতে কোনো পাৰ্থক্য নাই। দেখিয়ে